আজি আমাৰ সেকেন্ড ব্লগ। তো আজি আমি এটা বহুত স্পেচিয়েল জেগাত যাই আছোঁ। আমি গৈ আছোঁ এতিয়া জামা মছজিদ। তো আপোনালোকে চাই থাকক। Guys, good evening. तो আজি আমি আহিছোঁ জামা মছজিদ, দিল্লীৰ স্পেচিয়েল প্লেচ আৰু বহুত ধুনীয়া প্লেচ। চ' আজি আপোনালোকক জামা মছজিদৰ চিনবিলাক দেখাম আৰু জামা মছজিদ আজি আমি জামা মছজিদৰ ভিতৰত যিমানবোৰ মানে ঠাই আছে, যিমানবোৰ লোকেশ্যন আছে গোটেই দেখাম আজি আপোনালোকক। তো চাই থাকক আমাৰ এই আজিৰ ব্লগটো, ছেকেণ্ড ব্লগ। बहुत यूनिक क्वालिटी शूज আছে एकदम चीप प्राइसत। বন্ধ কৰি দিলে। তো এতিয়া অকণমান মাৰ্কেটে এক্সপ্ল'ৰ কৰোঁ। তো অকণমান বস্তু ল'ব আছে, সেইবিলাক লৈ লওঁ। এতিয়া বলক, এতিয়া উপায় নাই আৰু বন্ধ হৈ গ'ল। নেক্সট কেতিয়াবা আকৌ আহিব লাগিব, দিনৰ টাইমত আহিব লাগিব। চ' ইভিনিং 6টা মানৰ পিছত বন্ধ হৈ যায়। তো সেয়াই। ইয়াত কুৰেচি কাবাব কৰ্নাৰত বহুত মানে ফেমাছ হয় এইখন। তো আপোনারা দেখা পাই আছে মটন কাবাব আৰু মটন ৰোল। তো ট্ৰাই কৰি চাওঁ। বহুত শুনিছোঁ এইটো যে টেষ্টি হয় বুলি। তো চাওঁ কেনেকুৱা লাগে। বহুত সোৱাদ। এইটো নেক্সট ৰোলটো ট্ৰাই কৰোঁ। এইটো মটন ৰোল। তো গাইজ চাওঁ কেনেকুৱা। বহুত টেষ্টি লাজবাব। I'm stuck in limbo, nothing works in my head. I'm moving so slow, shadows lurk all around. In my sorrow, can't focus, I'm distracted. And I don't know what to do. Each time I try to get past it, in the end I think of you. Nothing's fine here without you. The sun won't shine till you come through. Till you come back, I'm missing you. Can't help myself, I'm missing you. I can't stand this life alone. Don't make sense now that you're gone. Till you come back, I'm missing you. Can't help myself, I'm missing you. It's so hard to breathe when you're not here with me. And tough is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's plain to see. It's so hard to breathe when you're not here with me. And tough is still to live, I don't know how to be. In my lonely mind. গৈ আছোঁ অকণমান ATM বিচাৰি। তেতিয়াৰ পৰা ATM বিচাৰি আছোঁ, ATM বিচাৰি পোৱা নাই। তো এতিয়া গৈ আছোঁ আমি। এইটো আপোনালোকে দেখা পাইছে কিমান ট্ৰাফিক, কিমান হিউজ ক্ৰাউড। তো এইখনত মানে আপোনালোকে গমেই পায় যে এইখন বহুত পুৰণা মাৰ্কেট। এই মোগল চালতানাতৰ দিনৰ পৰাই মানে এই মাৰ্কেটখন চলি আহি আছে এতিয়ালৈ। তো বহুত ক্ৰাউড ইয়াত। আজি তাৰ ওপৰত ছেটাৰডে। তো ছেটাৰডে, ছানডে টু দিল্লীত সব জায়গাতে ক্রাউড থাকে। তো
আমাৰ লগত বিচাৰি বিচাৰি এতিয়া আহি পালোঁ চান্দনি চক। আপোনালোকে দেখা পাই আছে চান্দনি চক ফ'ৰ ব্ৰাঞ্চ SBI। তো কাষত এটা ATM পাইছোঁ। তো গৈ আছোঁ আমি এতিয়া আপোনালোকে দেখাই পাইছে কিমান ক্ৰাউড। তো বহুত গৰম, তো গৰমত আৰু পাৰা নাই আৰু আজি। এতিয়া আমি আহি গ'লোঁ ইলেক্ট্ৰনিক্স মাৰ্কেট। তো আপোনাৰ দেখা পাই আছে ভেৰাইটিজ একদম কালাৰফুল। ইয়াত অল এভৰিথিং ইলেক্ট্ৰনিক্সৰ চব বস্তু পায়। তো আপোনাৰ দেখি আছে কিমান ৰমক ঝমক হৈ আছে ইয়াত। তো ইয়াৰ পৰা আপোনালোকে ইলেক্ট্ৰনিক্সৰ বস্তু পাৰচেছ কৰিব পাৰে। বহুত ভাল ভাল বস্তু আছে ইয়াত। আপোনালোকৰ যেনেকুৱা ডিজাইন লাগে সেনেকুৱা ডিজাইনৰ ইয়াতে ষ্ট্ৰিপ লাইট আছে। তো কেতিয়াবা ডেইলি আহিলে চান্দনি চকত এইখন মাৰ্কেট আপোনালোকে ট্ৰাই কৰিব। যেনেকুৱা ধৰণৰ আপোনালোকক লাইটৰ ডিজাইনিং লাগে, যেনেকুৱা ধৰণৰ লাইট বিচাৰে আপোনালোকে চব পাই যাব ইয়াতে। তো আপোনালোকে ইয়াতে আহিলে নিশ্চয় ট্ৰাই কৰিব। তো গাইজ এতিয়া আমি গৈ আছোঁ, এইখন হ'ল চান্দনি চক। চান্দনি চকৰ মাৰ্কেট, এইখন মেইন মাৰ্কেট। তো আগত আপোনালোকে দেখা পাই আছে লালকিল্লা, যিটো বহুত ফেমাছ। আৰু কাষত আছে এইটো মন্দিৰ। আমি মন্দিৰটো এক্সপ্ল'ৰ কৰিম আজি। বহুত ধুনীয়া মন্দিৰ আছে কাষত। এতিয়া আছে আমাৰ লালকিল্লা, মৰমৰ লালকিল্লা। কুলফি খাম, চান্দনি চকৰ ফেমাছ কুলফি। তো আমি এটা কুলফি টেষ্ট কৰিম। বহুত ভাগৰো লাগিছে, বহুত গৰমো লাগিছে। চ' এইটো কুলফি আপোনালোকে চাই লওক। এতিয়া আমি খাম মজাকৈ। তো টেষ্ট কৰিছোঁ ভাই, কেনেকুৱা? মাই গড, কেনেকুৱা টেষ্ট? বহুত সঁচাকৈ বহুত ভাল লাগিছে। এমেজিং টেষ্ট, মানে বহুত ভাল লাগিছে, বহুত টেষ্টি। থেংক ইউ ভাইয়া। কোনোবা আহিলে মানে ইয়াত ভাইয়া তাত খাব পাৰিব। একদম টেষ্টি টেষ্টি কুলফি বনাই। কেনেকুৱা? মজা মজা, ভাল লাগিছে। তো গাইজ ইয়াতেও আপোনালোকে বস্তু পাই যাব, লাগে যি লাগে চব। এইবিলাক 350, এডিডাছ, নাইকি, আপোনালোকে 350ত পাই যাব। সেইফালে এখন মাৰ্কেট আছে ইলেক্ট্ৰনিক্স মাৰ্কেট, সেইখনো বহুত ভাল হয়। তো আমি এতিয়া গৈ আছোঁ আৰু বহুত ধুনীয়া ধুনীয়া পখিলাও উৰি আছে। তো গাইজ এতিয়া আমি গৈ আছোঁ মেট্ৰ' ষ্টেচন। তো লাহে লাহে গৈ আকৌ আমি ৰুমলৈও যাব লাগিব। কিন্তু আজি ইয়াত মানে বহুত ভাল লাগিছে। এজ এ ছেটাৰডে নাইট ইয়াৰ মানে মাহলটো বহুত গৰম হৈ আছে। আজি বহুত পখিলাও ওলাইছে, চাৰিওফালে ঘূৰি আছে, মন চন উৎফুল্লিত হৈ গৈছে। লেহেংগা চলি ল'ব পাৰিব আপোনালোকে। লেহেংগা চলি, ধুনীয়া ধুনীয়া বিয়াৰ কাপোৰ, এই ধুনীয়া ধুনীয়া ঘাগৰা পাব ইয়াতে। এই ডগিও শুই আছে ইয়াত। মানে আপোনালোকে বিয়াৰ বজাৰবিলাক কৰিব পাৰিব, মানে পুৰা পুৰা বিয়াৰ সাজ পোছাক মানে গোটেই আহি যাব। মানে সেই আপোনালোকে দেখা পাই আছে। তো গাইজ এইখন হ'ল চাৰ্চ। ইয়াত মানে আপোনালোকে চব বস্তু পাই যাব, মছজিদৰ পৰা, মন্দিৰৰ পৰা, চাৰ্চৰ পৰা। এই আগত এইটো আছে গুৰুদ্বাৰা। তো গোটেইখিনি মানে আছে। মানে
চ' ইয়াত আহিলেতো আপোনালোক কেতিয়াও ব'ৰ নহয় চ' ডেইলি আহিলে যাতে আপোনালোকে এইটো জেগা মিছ নকৰে কেতিয়াও এইবিলাক পখিলা দেখা পাই আছে চাৰিওফালে পখিলাই পখিলা ধুনীয়া ধুনীয়া পখিলা ৰং বিৰঙৰ পখিলা উৰি আছে এইটো জলেবিৱালা বহুত ফেমাছ ইয়াৰে চান্দনি চকৰ জলেবিৱালা আপোনালোকে দেখা পাই আছে মোৰ আগত আছে এইটো গুৰুদ্বাৰা এইটো মানে বহুত ফেমাছ গুৰুদ্বাৰা হয় চান্দনি চকৰ তো মানুহবিলাক আহিছে ইয়াত প্ৰেয়াৰ কৰি আছে তো আমি এতিয়া ভিতৰত নোসোমাওঁ লেট হৈছে অকণমান তো আমি যাবও লাগিব তো এইটো গুৰুদ্বাৰা বহুত ফেমাছ গুৰুদ্বাৰা মানে তো গাইজ গুৰুদ্বাৰাটো বহুত ডাঙৰ হয় যেনেকৈ তেতিয়া আপোনালোক কৈছিলোঁ ইয়াত মানে চব আছে মানে আপুনি এটা জেগাত মন্দিৰ দেখা পাব এইফালে জামা মছজিদ এইটো গুৰুদ্বাৰা সেইটো চাইডত চাৰ্চ আছিল Spend a day looking blank out the window, all looks great in my tank. I'm stuck in limbo, nothing works in my head. I'm moving so slow, shadows lurk all around in my sorrow. Can't focus, I'm distracted, and I don't know what to do. Each time I try to get past it, in the end I think of you. Nothing's fine here without you. The sun won't shine till you come through, till you come back. I'm missing you. Can't help myself, I'm missing you. I can't stand this life alone. আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ প্ৰথম দিল্লী চান্দনি চকত বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে বহুত মানুহ দেখিছোঁ ইয়াতে মানে কোনো ধৰণৰ বৰিং ফিল অহা নাই বহুতে সুন্দৰ পৰিৱেশ আৰু লগতে বহুত কালাৰফুল এনেকুৱা লাগিছে যে দিন হৈ আছে ৰাতি নহয় ইয়াত আৰু এখন ইলেক্ট্ৰনিক মাৰ্কেট আছে এইখনো আমি দেখাই দিলে ভাল পাব নিশ্চয় দেখা দিম আমি নেক্সট এখন লাষ্ট ইলেক্ট্ৰিকেল মাৰ্কেট চান্দনি চকৰ তো এইটো আমি এক্সপ্ল'ৰ কৰিম বলক এতিয়া গৈ আছোঁ এই মেট্ৰ' ষ্টেচন পালৈ ইয়াত বহুত পখিলা আছে আপোনালোকে দেখা পাই আছে আগফালে বহুত ধুনীয়া ধুনীয়া পখিলা তো এই পখিলাৰ মাজতে আমি আজি ইভিনিংটো গুচি গ'ল তো এই ভ্লগটো আমি আকৌ খতম হ'বৰ টাইমেই হ'ল তো আপোনালোকে চাই থাকিব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পাব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আশা কৰোঁ চবেই যাতে ভাল পায় থেংক ইউ দেন বাই বাই গুড নাইট